বন্ধু বান্ধৱসকল কি খবৰ আশা কৰিছোঁ সকলোৰে তো বন্ধু বান্ধৱসকল আজি মানে ইমান বিপদত পৰিছোঁ চাচা আৰু মই ইমান বিপদত পৰিছোঁ চাচা মানে পুৰা পুলিচে আজি পুৰা দিগদাৰ কৰি দিছে বহুত বেয়া অৱস্থাটো বহুত বেয়া সেয়ে চাওক কেনেকুৱা ৰাস্তাতে গৈ আছোঁ মানে পুলিচে একেবাৰে হেলমেট নাই আৰু আমাৰ হাতত এটাও মানে হেলমেট নাই তো বৰ দিগদাৰ কৰি গৈছোঁ তো আজি ক'ত গৈ আছোঁ কিবা কিবি মুস্কিলত হ'লেও আজি যাম আপোনালোকে শেষলৈকে ভিডিঅ'টো চাই থাকিব বহুত জেগা আহি পাই গ'লোঁ মানে আমাৰ বৰহোলা ME স্কুল আৰু ইয়াতে মানে সকলো চলি আছে তো মই ইয়াতে আহিছোঁ আপোনালোকে ইয়াত চাওক মানে এই সকলো মানে মানুহৰ ভিৰটো আপোনালোকে চাওক কেনেকুৱা মানে সকলো মানে ইয়াতে আহিছে আজি কি ক'ম আজি সঁচাকৈ বহুত ভাল লাগিছে আৰু ছাৰ বাইদেউ সকলোৱে মানে সকলো মানে কি দি আছে আৰু কি জনাই আছে সকলোক এতিয়া চাব পাৰে মানে তেখেত উঠি আছে মানে ডান্স কৰিব অসমীয়া ছোৱালী অসমীয়া ডান্স মাৰিব আপোনালোকে শেষলৈকে ভিডিঅ'টো চাই থাকিব আজি বৰ মজা লাগি আছে আৰু ৰ'ব সৰু ল'ৰা ছোৱালীৰ কাৰণে মানে কৈ দিছোঁ এই হাতী দুইটা দেখিছেনে এই হাতী দুইটা কিন্তু নকল কিন্তু এই দুটা বেলুনৰ মই প্ৰথমতে দেখি ভয় খাই গৈছোঁ আৰু এতিয়া ভয় নালাগে তো আপোনালোকে শেষলৈকে ভিডিঅ'টো চাই থাকিব হেল্ল' তুই কি কবি তই ডান্স চাবলৈ আহিছ না বেলেগ কিবা আছে আচ্ছা ঠিক আছে বুঝতে পারলে না আমি দেশত নীলকারক কৈ জানি দেশত নীলকারক মোরে চিনছি বন্ধু বান্ধৱসকল মই এটা দুখৰ কথা কোৱা নাই কিন্তু এই বৰহোলা ME স্কুলত মানে যিমানখিনি মানে প্ৰথমৰ পৰা মানে হেড ছাৰ আছিলে কিন্তু মানে এটা দুখৰ কথা বৰ দুখ লাগিছে তো ইয়াৰ কাৰণে মানে সকলো আয়োজন কৰা হৈছে তো আমাৰ ছাৰ এজন মানে ৰিটায়াৰ্ড হৈ গৈছে তো এতিয়া মানে কি ক'ম এতিয়া মানে এই হেৰিটো আয়োজন কৰা হৈছে তো বহুত দুখ লাগি আছে ছাৰ বাইদেউ সকলোৱে মানে ছাৰক সম্বৰ্ধনা জনাই আছে তো আপোনালোকে শেষলৈকে ভিডিঅ'টো চাই থাকিব আৰু মোৰ চেনেলত নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু মোৰ লগতে থাকিব তেনেকুৱা ভিডিঅ'টো হামেশা আপোনালোকে পাই যাব